বন্ধুসকল, য'ত আপোনাক গুৰুত্ব দিয়া হয়, আপোনাক মূল্যৱান বুলি ভবা হয়, তাত আপোনাৰ ত্যাগ খুবেই প্ৰয়োজন। কিন্তু য'ত আপোনাৰ কোনো গুৰুত্ব নাই, তাত আপোনাৰ ত্যাগৰ কোনো মূল্য নাই। মানুহে আপোনাৰ মূল্য বুজি পোৱা ঠাইতহে আপোনাৰ শক্তিক ত্যাগ বা ব্যৱহাৰ কৰা উচিত। য'ত আপোনাৰ মূল্য নাই, তাত আপোনাৰ কোনো ত্যাগ সদায় অসাৰ। যদি আপুনি দুপৰীয়া মাজভাগত যেতিয়া ইতিমধ্যে বহুত পোহৰ থাকে, তাত এটা লেম্প জ্বলায়, তেন্তে ই আন্ধাৰ দূৰ নকৰে। সেই লেম্পটোৰ গুৰুত্ব বা অস্তিত্ব নিজেই হেৰাই যাব, কাৰণ সেই সময়ত এনেও পোহৰ। আমাৰ ভালপোৱা, অনুভূতি আৰু প্ৰচেষ্টা কেৱল সঠিক ঠাইত আৰু সঠিক সময়ৰ ওপৰত খৰচ কৰিব লাগে। ভুল ঠাইত নিজৰ শক্তি বিনিয়োগ কৰিলে নিজৰ গুৰুত্ব হ্ৰাস পায়। বন্ধুসকল, যদি